Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল পোনপ্ৰথমে আপোনালোক সকলোকে অহাকালি অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেল আৰু ড্ৰাইভাৰ লেভেলৰ এক্সামৰ বাবে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আশা কৰিছো আপোনালোকৰ সকলোৰে যাতে আপোনালোকৰ পৰীক্ষা ভালে হয়। তো আজিৰ এই ভিডিঅ'টোত আমি কাইলৈ অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱা কেইটামান জিকে কুৱেশ্যন ডিসকাস কৰিম। যদি আপোনালোকে সময় পায় পৰীক্ষাৰ আগত এই ভিডিঅ'টো এবাৰ চাই যাব। পাৰিলে ভিডিঅ'টো অলপ স্পিড কৰি ল'ব কাৰণ আপোনালোকৰ সময় এতিয়া একেবাৰে হাতত নাই। তো বলক প্ৰশ্নসমূহ আলোচনা কৰো। ফাৰ্স্ট কোৱেশ্যনটো হৈছে where is the অশ্বকান্ত টেম্পল located in which of the following place? তো তলৰ কোনখন ঠাইত অশ্বকান্ত মন্দিৰ অৱস্থিত? জাস্ট এটো ৰিভাইজ ক্লাছৰ নিচিনা কৰিম, স্পিড কৰি যাম। তো ইয়াৰ শুদ্ধটো হ'ব অপচন বি গুৱাহাটী। তো মনত ৰাখিব গুৱাহাটীত অশ্বকান্ত মন্দিৰ আছে। নেক্সট কোৱেশ্যনটো হৈছে in which of the following district is আকাশীগঙ্গা located? তলৰ কোনখন জিলাত আকাশীগঙ্গা অৱস্থিত? তো বন্ধুসকল ইয়াৰ শুদ্ধটো হ'ব অপচন ডি হুজাই জিলাত। তো আকাশীগঙ্গা হৈছে এটা জলপ্ৰপাত, এটা ৱাটাৰফল হয় আৰু এটো হুজাই জিলাত আছে। নেক্সট কোৱেশ্যনটো হৈছে চম্পাৱতী ফলস ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট? চম্পাৱতী যেটো জলপ্ৰপাত আছে এটো কোনখন জিলাত আছে? শুদ্ধটো অপচন সি নগাঁও জিলাত আছে। নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ওয়াজ অৰুণাচল প্ৰদেশ এস্টাব্লিশড? কিমান চনত অৰুণাচল প্ৰদেশ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ ৰাইট আনসাৰটো অপচন বি 1987 চনত। 1987 চনৰ 20 ফেব্ৰুৱাৰীত। নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ওয়াজ অৰুণাচল প্ৰদেশ ফৰ্মেলি নোন বাই? অৰুণাচল প্ৰদেশক পূৰ্বতে কি নামেৰে জনা গৈছিল? এই প্ৰশ্নটো আপোনালোকৰ 2022 চনত পৰীক্ষাত আহিছিল কিন্তু। তো চাই যাব এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ নেফা। অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল আৰু নেফাৰ যেটো ফুল ফৰ্ম এটা হৈছে নৰ্থ ইষ্ট ফ্ৰন্টায়াৰ এজেন্সি। নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দা নেম অফ দা লাৰ্জেষ্ট লেক ইন দা নৰ্থ ইষ্ট? উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? তো ইয়াৰ ৰাইট আনসাৰটো অপচন বি লকটক। আৰু এই লকটক যেটো হ্ৰদ আছে ন এটো মণিপুৰত অৱস্থিত। নেক্সট কোৱেশ্যন হোৱাট ইজ দা নেম অফ দা স্মলেষ্ট নেশ্যনেল পাৰ্ক ইন দা নৰ্থ ইষ্ট? তো চাওক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখন কোনখন হয়? তো ইয়াৰ শুদ্ধটো অপচন সি চিৰুহি ৰাষ্ট্ৰীয় উদ্যান যেটো মণিপুৰ ৰাজ্যতে আছে। নেক্সট কোৱেশ্যনটো হৈছে লাভানি ফক আৰ্ট ইজ এ ট্ৰেডিশ্যনেল ডেন্স ফৰ্ম ফেমাছ ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? তো লাভানি যেটো লোকশিল্প আছে এটো কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বিখ্যাত এক পৰম্পৰাগত লোকনৃত্য? তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি মহাৰাষ্ট্ৰ। তো মনত ৰাখিব লাভানি যেটো লোকনৃত্য আছে এটো মহাৰাষ্ট্ৰত প্ৰদৰ্শিত হয়। নেক্সট কোৱেশ্যনটো চাওক ইয়াছুং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ অফ ষ্টেট? কোনখন ৰাজ্যত ইয়াওছাং উৎসৱটো পালন কৰা হয়? তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ মণিপুৰত। তো এই উৎসৱটো মিতে জনগোষ্ঠীৰ লোকসকলে পালন কৰে আৰু প্ৰায় 6 দিনলৈকে এই উৎসৱটো থাকে। নেক্সট কোৱেশ্যন হুৱেৰ ডিড কুচিপুড়ি ডেন্স অৰিজিনেট? কুচিপুড়ি যেটো নৃত্য ৰূপ আছে এটো ক'ত উৎপত্তি হৈছিল বা ক'ৰ পৰা উৎপত্তি হৈছিল? তো বন্ধুসকল ৰাইট আনসাৰটো অপচন বি অন্ধ্ৰপ্ৰদেশৰ পৰা। তো কুচিপুড়ি হৈছে এক অন্ধ্ৰপ্ৰদেশৰ শাস্ত্ৰীয় নৃত্য, সেইটো মনত ৰাখি থব। নেক্সট কোৱেশ্যনটো হৈছে বাউল ফক সং ইজ ৰিলেটেড টু হুইচ অফ দা ফলোইং ইণ্ডিয়ান ষ্টেট? তো বাউল লোকগীত তলৰ কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত? বন্ধুসকল অপচন বি টো হ'ব শুদ্ধ উত্তৰ ৱেষ্ট বেংগল। তো বাউল যেটো লোকগীত আছে এটো পশ্চিমবংগত বিশেষকৈ প্ৰচলিত। নেক্সট হৈছে হুৱেৰ ইজ IMF ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড যেটো কোৱা হয় IMFৰ হেডকোৱাৰ্টাৰ ক'ত আছে? তো বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি ৱাশ্বিংটন। আমেৰিকাৰ ৱাশ্বিংটনত ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ হেডকোৱাৰ্টাৰ আছে। নেক্সট কোৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ অৰ্গেনাইজেশ্যন অফ পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ OPEC OPEC? তলৰ কোনটো পেট্ৰলিয়াম ৰপ্তানিকাৰী দেশসমূহৰ সংগঠনৰ সদস্য নহয়? আমাক নহয় যেহেতু সুধিছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ ব্ৰাজিলখন নহয়। নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড এছামিজ পাৰ্চন টু ৰিচিভ দ্য ভাৰত ৰত্ন? ভাৰত ৰত্ন বঁটা লাভ কৰা দ্বিতীয়জন অসমীয়া ব্যক্তি কোন আছিল? বন্ধুসকল ৰাইট আনসাৰটো অপচন বি ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰথমজন ব্যক্তি আছিল গোপীনাথ বৰদলৈ। নেক্সট কোৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড ইন দ্য বডি? শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি দ্য লিভাৰ, অৰ্থাৎ যকৃত হৈছে শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং পলিউটেন্টছ কজেছ এচিড ৰেইন? তলৰ কোনটো প্ৰদূষকৰ ফলত এচিড বৰষুণ হয়? বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ বায়ু। তো বায়ু প্ৰদূষণৰ ফলত এচিড বৰষুণ হয়। তো বায়ু প্ৰদূষণত যি ছালফাৰ ডাই অক্সাইড নাইট্ৰাছ অক্সাইড এইবিলাক উৎপত্তি হয় তাৰ ফলতে এচিড বৰষুণ হয়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ইউনিট ফৰ মেজাৰিং দ্য এম্প্লিটিউড অফ এ সাউণ্ড? তো শব্দৰ প্ৰাবল্য জুখিবলৈ কি একক ব্যৱহাৰ কৰা হয়?
বন্ধুসকল ৰাইট আনসাৰটো অপচন এ ডেসিবেল এককটো ব্যৱহাৰ কৰা হয় তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যেহেতু আপোনালোকৰ কাইলে পৰীক্ষা আছে সো আপোনালোকে নিজকে যদি পৰীক্ষা কৰিব বিচাৰে যে আমাৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে চেক কৰিব যদি খোজে তেনেহলে এখন মক টেষ্ট আমাৰ পৰা ল'ব পাৰে যে যেনেকুৱা ধৰণৰ পৰীক্ষাত আপোনালোকৰ পেপাৰ আহিব সেম আমি তেনেকুৱা ধৰণে মক টেষ্টখন বনাইছো তো আপোনালোকৰ যদি কাৰোবাৰ লাগে আসামিজ আৰু ইংলিশ দুইটা ল্যাঙ্গুৱেজতে পাই যাব তো স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি আপোনালোকে মক টেষ্টখনৰ PDF টো লৈ নিজকে পৰীক্ষা কৰি চাব পাৰে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক what is the name of the most abundant element on earth পৃথিৱীত সৰ্বাধিক পৰিমাণে পোৱা মৌলটোৰ নাম কি তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি অক্সিজেন নেক্সট কোৱেশ্চনটো হৈছে which is the largest and widest river in the south India দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বহল নদীখনৰ নাম কি বা কোনখন সো অপচন এটো হ'ব শুদ্ধ উত্তৰ গোদাবৰী গোদাবৰী নদীখন আছে দক্ষিণ ভাৰতৰ আটাইতকৈ ডাঙৰ আৰু বহল নদী নেক্সট কোৱেশ্চন where is the Fisheries Navigation and Engineering Training Institute located তো কেন্দ্ৰীয় মীন নেভিগেশ্যন আৰু অভিযান্ত্ৰিক প্ৰশিক্ষণ প্ৰতিষ্ঠানটো ক'ত আছে বন্ধুসকল ৰাইট আনসাৰটো হৈছে অপচন সি কোচিত আছে নেক্সট তো চাওক the Satriya dance got a national recognition in the year সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল ৰাইট আনসাৰটো অপচন বি 2000 অৰ্থাৎ 2000 চনত তো 2000 চনৰ 15 নৱেম্বৰত মনৰ ৰাখিব 2000 চনৰ 15 নৱেম্বৰ তাৰিখে সত্ৰীয়া নৃত্যক অসমৰ শাস্ত্ৰীয় নৃত্য হিচাপে অসমৰ শাস্ত্ৰীয় ধ্ৰুপদী নৃত্য হিচাপে স্বীকৃতি দিয়া হৈছিল নেক্সট কোৱেশ্চন when did Assam become British protectorate কেতিয়া অসমখন ইংৰাজৰ অধীন হয় ৰাইট আনসাৰটো অপচন সি 1826 তো 1826 ত যেটো ইয়াণ্ডাবু সন্ধি হৈছিল সেই ইয়াণ্ডাবু ট্ৰিটিৰ পিছতে অসমখন ব্ৰিটিছৰ অধীনত হয় নেক্সট কোৱেশ্চন who was martyred along with Kanaklata while hoisting the flag at Gahpur police station in the 1942 movement তো 1942 চনৰ যেটো ভাৰত ত্যাগ আন্দোলন হৈছিল সেই আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে কনকলতা বৰুৱাৰ শহীদ হৈছিল তো সকলোৱে জানে তো তেওঁৰ লগত কোন শহীদ হৈছিল আমাক সুধিছে বন্ধুসকল অপচন এটো হ'ব শুদ্ধ উত্তৰ মুকুন্দ কাকতি কনকলতা বৰুৱাৰ লগত মুকুন্দ কাকতি শহীদ হৈছিল নেক্সট তো চাওক who killed J.W. Quinton chief commissioner of Assam তো অসমৰ chief commissioner J.W. Quinton আছিল তেওঁ কোনে হত্যা কৰিছিল ৰাইট আনসাৰটো অপচন এ দা মণিপুৰীছ অৰ্থাৎ মণিপুৰী সকলে তেওঁ হত্যা কৰিছিল নেক্সট কোৱেশ্চন who was the guru of Swami Vivekanandৰ গুৰু কোন আছিল খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট আনসাৰটো অপচন এ ৰামকৃষ্ণ পৰমহংস তো ৰামকৃষ্ণ পৰমহংস আছিল স্বামী বিবেকানন্দৰ গুৰু নেক্সট কোৱেশ্চন Arya Samaj was founded by আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল এইবিলাক আমি জানিব লাগে হিষ্ট্ৰি কোৱেশ্চন হয় তো অপচন ডি টো হ'ব শুদ্ধ উত্তৰ স্বামী দয়ানন্দ সৰস্বতীয়ে নেক্সট কোৱেশ্চন তো চাওক who chaired the National Planning Committee in 1938 তো 1938 চনৰ ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটিৰ অধ্যক্ষ কোন আছিল ৰাইট আনসাৰটো অপচন এ জৱাহৰলাল নেহৰু নেক্সট তো চাওক under which article was Planning Commission set up in accordance with the directive principles কোনটো অনুচ্ছেদৰ অধীনত নিৰ্দেশনাত্মক নীতিক অনুসৰণ কৰি পৰিকল্পনা আয়োগ স্থাপন হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন বি আৰ্টিকল 39 অৰ্থাৎ অনুচ্ছেদ 39 নেক্সট তো চাওক where is Sri Bhairavi temple situated ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত বন্ধুসকল ৰাইট আনসাৰটো অপচন ডি তেজপুৰত আছে তো আপোনালোকে জানিব লাগে তেজপুৰত ভৈৰৱী মন্দিৰ আছে নেক্সট তো চাওক who among the following was the daughter-in-law of Emperor Aurangzeb তলৰ কোন গৰাকী ঔৰংজেবৰ বুৱাৰী আছিল তো বন্ধুসকল অপচন সি টো হ'ব শুদ্ধ উত্তৰ ৰমণী গাভৰু তো মই ৰাখিতো অসমৰ ৰমণী গাভৰু ঔৰংজেবৰ বুৱাৰী আছিল নেক্সট তো চাওক where can one find the world's biggest and smallest river island in India পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদীদ্বীপ ভাৰতৰ ক'ত অৱস্থিত তো ক'ব নালাগে সকলোৱে জানে অপচন সি টো হ'ব শুদ্ধ উত্তৰ আসামত আছে আৰু আসামৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আছে দুইখন তো এখন হৈছে মাজুলী আটাইতকৈ ডাঙৰখন আৰু আটাইতকৈ সৰুখন হৈছে উমানন্দ নেক্সট তো চাওক what is the name of the hottest planet পৃথিৱীৰ সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহটোৰ নাম কি বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি ভেনাছ অপচন বি টো হ'ব শুদ্ধ উত্তৰ ভেনাছ শুক্ৰ গ্ৰহটো হৈছে সৌৰজগতৰ আটাইতকৈ উত্তপ্ত গ্ৰহ নেক্সট তো চাওক the National Institute of Sports of India is located at ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিষ্ঠানটো ক'ত অৱস্থিত কাৰেক্ট আনসাৰটো অপচন এ পাটিয়ালাত অৱস্থিত নেক্সট কোৱেশ্চন with which game is Santosh Trophy associated তো সন্তোষ ট্ৰফিটো কি খেলৰ লগত জড়িত বা সন্তোষ ট্ৰফিটো কোনটো খেলত প্ৰদান কৰা হয় ৰাইট আনসাৰটো অপচন সি ফুটবলত প্ৰদান কৰা হয়
নেক্সট কোৱেশ্চনটো চাওক কি দিছে who was awarded the prestigious দাদাসাহেব ফালকে award for the year 2011 তো চাওক 2011 চনত কাক সন্মানীয় দাদাসাহেব ফালকে বঁটাৰে পুৰস্কৃত কৰা হৈছিল তো তেওঁ আছিল অপচন এ সৌমিত্ৰা চ্যাটাৰ্জী তো সৌমিত্ৰা চ্যাটাৰ্জীক 2011 চনত দাদাসাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন লেক ইজ দ্য কাৰেন্সি অফ হুইচ কান্ট্ৰি লেক কোনখন দেশৰ মুদ্ৰা হয় বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন ডি আলবেনিয়াৰ যেটো কাৰেন্সি এটো লেক হয় নেক্সট তো চাওক প্লাষ্টাৰ অফ পেৰিছ ইজ মেড ফ্ৰম প্লাষ্টাৰ অফ পেৰিছ কিহৰ পৰা তৈয়াৰ কৰা হয় ৰাইট এনসাৰটো অপচন সি জিপসাম তো জিপসামৰ পৰাই প্লাষ্টাৰ অফ পেৰিছ তৈয়াৰ কৰা হয় নেক্সট কোৱেশ্চন নেইলছ এণ্ড হেয়াৰ আৰ মেড অফ হোৱাট সাবষ্টেন্স নখ আৰু চুলি কি পদাৰ্থৰে তৈয়াৰ হয় তো ইয়াৰে শুদ্ধটো অপচন এ কেৰাটিন তো কেৰাটিন নামৰ এবিধ পদাৰ্থৰ পৰা চুলি আৰু নখ তৈয়াৰ হয় নেক্সট কোৱেশ্চন হু ৰট দ্য বুক হিন্দু ভিউ অফ লাইফ হিন্দু দৃষ্টিভংগী জীৱন গ্ৰন্থখন কোনে লিখিছিল তো বন্ধুসকল ইয়াৰ শুদ্ধটো অপচন এ সৰ্বপল্লী ৰাধাকৃষ্ণনে নেক্সট চাওক হুৱেৰ ইজ আ নাহৰকটীয়া অইল ফিল্ড লোকেটেড নাহৰকটীয়া তৈল ক্ষেত্ৰ ক'ত অৱস্থিত তো ইয়াৰ ৰাইট এনসাৰটো অপচন সি অসমত আছে নেক্সট কোৱেশ্চন হু ইজ এক্সিকিউটিভ হেড অফ দ্য ষ্টেট গভৰ্ণমেণ্ট ৰাজ্য চৰকাৰৰ কাৰ্যবাহী মুৰব্বী কোন তো ইয়াৰ ৰাইট এনসাৰটো অপচন বি গভৰ্ণৰ অৰ্থাৎ ৰাজ্যপাল আৰু বৰ্তমান অসমৰ ৰাজ্যপাল কোন হয় তো আপোনালোকে কমেণ্টত জনাই দিব কোনে কোনে জানে নেক্সট তো চাওক হুৱেৰ শুড সোডিয়াম মেটেল বি ষ্ট'ৰ্ড সোডিয়াম ধাতু ক'ত সংৰক্ষণ কৰিব লাগে তো ৰাইট এনসাৰটো অপচন বি কেৰাচিন তো আসলতে সোডিয়াম ধাতুটো এবিধ উত্তপ্ত ধাতু হয় যেটো বায়ু যদি সংস্পৰ্শত আহে তেতিয়া জ্বলি উঠে সেই কাৰণে তাত কেৰাচিন তেলত কি কৰি ৰখা হয় সংৰক্ষণ কৰি ৰখা হয় নেক্সট তো চাওক সিম্বলবাৰা নেশনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট তো সিম্বলবাৰা যেটো ৰাষ্ট্ৰীয় উদ্যান আছে এটো ভাৰতৰ কোনখন ৰাজ্যত আছে ৰাইট এনসাৰটো অপচন ডি হিমাচল প্ৰদেশত আছে নেক্সট তো চাওক বুল ফাইটিং ইজ দ্য নেশনেল স্পৰ্ট অফ হুইচ কান্ট্ৰি তো মহ যুঁজ বা যেটো বুল ফাইটিং বুলি কয় হেতু কোনখন দেশৰ জাতীয় খেল কোনকল অপচন এটো হ'ব শুদ্ধ উত্তৰ স্পেইনৰ জাতীয় খেল নেক্সট তো চাওক পোলো was introduced in which Indian state ভাৰতৰ কোনখন ৰাজ্যত পোলো খেলৰ প্ৰচলন হৈছিল তো মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ ৰাইট এনসাৰটো অপচন বি মণিপুৰত নেক্সট তো চাওক what is the number of player on each side in baseball তো বেসবল যেটো খেল আছে সেই খেলটোত প্ৰতিটো পক্ষৰ খেলুৱৈৰ সংখ্যা কিমান হয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন এ 9 তো প্ৰতিটো পক্ষত 9 জনকৈ খেলুৱৈ থাকে নেক্সট কোৱেশ্চন in which of the following games does each team not have 11 players তো তলৰ কেটামান খেল দিয়া হৈছে কোনটো খেলত প্ৰতিটো দলত 11 জনকৈ খেলুৱৈ নাথাকে তো আমি জানো ক্ৰিকেটত 11 জন থাকে হকি খেলতো 11 জন থাকে আৰু ফুটবলতো 11 জনকৈ খেলুৱৈ থাকে কিন্তু খুখু খেলত 11 জনকৈ খেলুৱৈ নাথাকে প্ৰতিটো পক্ষত তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ আৰু খুখু খেলত প্ৰতিটো দলত 12 জনকৈ খেলুৱৈ থাকে 12 প্লেয়াৰ্স থাকে তো নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য নৰ্মেল টাইম ডিউৰেশ্যন অফ এন ইন্টাৰনেশ্যনেল ফুটবল মেচ তো আন্তঃৰাষ্ট্ৰীয় ফুটবল খেল এখনৰ সাধাৰণ সময়সীমা কিমান তো এটো জানিব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 90 মিনিটস প্ৰায় 1.5 ঘণ্টা সময় থাকে বন্ধুসকল আজি ভিডিওৰ লাষ্ট কোৱেশ্চনটো হৈছে which Indian female athlete is known by his nickname Golden Girl and Flying Fairy কোন গৰাকী ভাৰতীয় মহিলা খেলুৱৈ গোল্ডেন গাৰ্ল আৰু ফ্লাইং ফেয়াৰী ডাক নামেৰে জনা যায় তো আমি সকলোৱে জানিব লাগে অপচন এটো হ'ব শুদ্ধ উত্তৰ পিটি উষাক আৰু বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু যেহেতু আপোনালোকৰ কাইলে পৰীক্ষা আছে সো আকৌ আপোনালোকক সকলোকে অহাকাইলৈ অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ বাবে বেষ্ট অফ লাক জনাইছো ধন্যবাদ